হাই গাইজ, আপোনালোকৰ খবৰ ভালনে? মোৰ খবৰ খুব ভাল। আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু এই ভিডিঅ'টো মোৰ কেইদিনমান আগৰে আছিল, মই এডিট কৰা নাছিলোঁ, সেইকাৰণে দিবলৈ লেট হৈ গ'ল। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, কেনেকুৱা লাগিল। মই গৈ আছোঁ এনেদৰে চাওক, মই মোৰ বা মা আৰু মই মোৰ ল'ৰাটো আৰু ড্ৰাইভাৰ। এয়া ধুনীয়া বতৰ আছিল, সিদিনা বৰষুণ আছিল চিপচিপকৈ। আমি এখন জৈন হোটেল বুলি হোটেল এখনত ৰখিলোঁ চাহ খাওঁ বুলি, চাহ আৰু মিঠাই খাওঁ বুলি। গতিকে আমি গৈ আছোঁ। এয়া চাওক, মা আগতে গ'লে, মই আৰু বা গৈ আছোঁ। মোৰ ল'ৰাটোক বায়ে লৈছে, সি বহুত উৎপতীয়া ন, সেইকাৰণে। এয়া চাব এতিয়া, এয়া তাক বহাই দিছোঁ, চাব ঠাণ্ডা চাওক তাৰ। এয়া আমি হোটেলত গ'লোঁ। হোটেলত কিন্তু প্ৰথম যিটো মিঠাই দিছিলে সেইটো একদম বেয়া। হোটেলখনৰ ৰিভিউটো কম, বহুত বেয়া, ভাল নহয়। লাষ্টতহে আমাক ভাল মিঠাই এটা দিলে। প্ৰথমে একদম টেঙা টেঙা মিঠাই দিছিলে। তো আমি ইয়াত চাহ খালোঁ আৰু মিঠাই খালোঁ, আৰু আমাৰ যিজন ড্ৰাইভাৰ গৈছিল, ড্ৰাইভাৰজনক আমি পুৰি ঘুগুনি খোৱালোঁ। যিহেতু আমি মন্দিৰ যাম, সেইকাৰণে আমি বেছি একো খোৱা নাই, লাইটকৈ চাহ একাপ আৰু গল্লা এটা খালোঁ। তাৰপাছত আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া চাওক, ইমান ধুনীয়া সেউজীয়া সেউজীয়া, একদম ভাল লাগিছিল যাই পিনে। আপোনালোকেও যাব, যোনে যোনে যোৱা নাই, বহুত ভাল লাগে যাই। আমি গৈ আছোঁ। এয়া চাওক মোৰ ল'ৰা, মাৰ কোলাত, বা আগত বহি আছে। এয়া আমি যাই পালোঁ। যাই পাই ফাৰ্ষ্ট আমি দৰ্শন কৰিলোঁ ভগৱানৰ ভিতৰত। মানে সিহঁতে ভিডিঅ' এলাউ নকৰে, সেইকাৰণে আমি ভিডিঅ' কৰা নাই। বাউণ্ডাৰীটো কৰিছোঁ, বহুত ধুনীয়া এই বাউণ্ডাৰীটো। অকণমান এনেই ভিতৰত জাষ্ট ক্লিপ এটা লৈছিলোঁ আৰু একদম মানে যিটো মূৰ্তি শিৱলিংগ, সেইটো দেখুৱাব কেতিয়াও নিদিয়ে। এয়া পুকু, মানে মোৰ ল'ৰা, ই ফটো ল'লে আৰু এনেকৈ বহি আছে। একদম বৰষুণ দি আছিল চিপচিপকৈ, সেইকাৰণে মানে অকণমান গেলগেলীয়া হৈছে। তাৰপাছত আমি যেতিয়া ৰিটাৰ্ণ আহিলোঁ, ৰিটাৰ্ণ অহাৰ পিছত আমি খালোঁ মেগী আৰু চাহ। ঠাণ্ডা ঠাণ্ডা বতৰত মেগী খাই খুব ভাল লাগে। এয়া চাওক, মোৰ ল'ৰাটোৱে পাছফালে মানে বাছ চাছ চাই আছিল, আৰু এয়া হৈছে মেগী আৰু চাহ। খাবলৈ ঠিক ঠাকেই আছিল, সিমানো আৰু টেষ্টি লগা নাই। এতিয়া আমি গৈ আছোঁ এখন ৰেষ্টুৰেণ্টত, গুৱাহাটীৰ ষ্টাৰ কিবা ধাবা বুলি। তো তাত আমি থালি ল'লোঁ, ভেজ থালি আৰু ডিমৰ কাৰী লৈছিলোঁ। এয়া চাওক, আমাৰ উৎপতীয়াই কি ধৰণে উৎপাত কৰি থাকে একদম জেঠীমাকৰ লগত। তাৰপাছত আমি আকৌ গুচি আহিলোঁ ঘৰলৈ।